নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ দেউতাৰ মৃত্যু তিথি পৰিছে, তো ঘৰতে সৰুকৈ সকাম এভাগ কৰিবলৈ ওলাইছোঁ। এই সকাম কৰিবলৈ এয়া দেখিছে নহয়, এয়া খোল ৰেডি কৰি দিছোঁ। কোনে কোনে চিনি পায় কমেণ্ট কৰিব। খোল হয়, আমাৰতো আজিকালি প্ৰায়ভাগ সকামত আপোনাৰ ধৰি লওক ডিছপ'জেবল গ্লাছ প্লেট এইবোৰে ব্যৱহাৰ কৰা হয়, কিন্তু আমি এই খোলভাগেই ব্যৱহাৰ কৰিছোঁ। তাৰপৰা সেয়াই আৰু আমাৰ ববি ওলাইছে, ৰেডি হৈ আছে। এয়া আমাৰ আয়ুষী, তাতে আৰু এয়া আমাৰ এইটো ৰুমতে হেৰি কৰা হ'ব, সকামভাগ কৰা হ'ব। আমাৰ দেউতাৰ ফটোৰ ওচৰত চাকি এগছি দি দিছোঁ, ধূপ জ্বলাই। এইপিনে আইতা বহি আছে তামোল কাটি। এয়া আমাৰ মানুহজন, দেউতা সকাম আজি ৰৈ আছে, ৰেডি হৈ আছে চৰিয়া তৰিয়া পিন্ধি। এই আমাৰ ধুনু গা পা ধুই ওলাই আছে, সকাম হ'ব। এয়া এতিয়া ভকতসকলক চাহ আৰু মিঠৈ খাবলৈ দিয়া হৈছে। মই আঁতৰ পৰাই কৈ দিছোঁ। কৃষ্ণ বুলি যত ধৰিও একান্ত চিত্তে কৃষ্ণৰ ভুইলা কালগ্ৰস্ত হবে যতে বাৰুণী সুৰা মাধৱৰ মায়াৰে কৰিলা বুদ্ধি হত মধ্য লাগি ভৈলা হবে পৰম উন্মত। বংশ উঠি সোপাই তাত মদ খাই পেলাই হুলস্থুল কৰিবলৈ লাগে। সেই সাগৰত কি ইয়াৰ পৰাই সিহঁতক কাটি এখন আৰম্ভ উঠিল দুঃখ ক্ৰোধ হৰিলা তেতিয়াহ'লে আমাৰ সকামভাগ ভালেকৌশলে শেষ হ'লগৈ। সকলোকে বিদায় দিলোঁ এতিয়া। আৰু মই বেছি সময় ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, কাৰণ মই নামত বহি আছিলোঁ। আজি অফিচো যোৱা নহ'ল, সকামভাগৰ কাৰণে মই অফিচৰ পৰা ছুটি লৈছিলোঁ। তো সেয়া ছুটি ল'লোঁ। এতিয়া প্ৰায় 3টামান বাজিলে। এতিয়া ভাত পানী খাওঁ, খাই অলপ ৰেষ্ট কৰোঁ।